কবিতাটি আৰম্ভ কৰাৰ আগতে আমি কবিতাটোৰ বিষয়ে দুটামান কথা জানি লওঁ। A legend of the Northland is about a very selfish and greedy old lady whose action angers Saint Peter and his curse changes her to a bird. গতিকে এই A Legend of the Northland এখন কবিতা, যিটো কবিতা সেইটো কবিতা আচলতে এজনী মহিলাৰ বিষয়ে, যিজনী মহিলাই নিজৰ কাৰ্যৰ দ্বাৰাই ছেইণ্ট পিটাৰৰ খং উঠাইছিল আৰু ছেইণ্ট পিটাৰৰ অভিশাপত এই মহিলাজনী এটা চৰাইলৈ ৰূপান্তৰিত হৈ গৈছিল। This poem is a ballad. A ballad is a song which narrates a story in short stanzas. These are part of folk culture and are passed on orally from one generation to the next. এই কবিতাটো এটা ব্যালাড। এটা ব্যালাড কি? ব্যালাড হ'ল এক ধৰণৰ কবিতা যিবোৰ গীত আকাৰে কি হয় গোৱা হয় আৰু যিবোৰ সৰু সৰু দফাত থাকে, সৰু সৰু ষ্টেঞ্জাত এই কবিতাবোৰ থাকে আৰু এই কবিতাবোৰ যিবোৰৰ দ্বাৰা এটা গল্প কোৱা হয় এইবোৰ আমাৰ লোক সংস্কৃতিৰ অংশ হয়। অৰ্থাৎ প্ৰত্যেকটো সমাজত বা দেশত এনেকুৱা ধৰণৰ গল্পবোৰ প্ৰচলিত হৈ থাকে আৰু এই গল্পবোৰ মানুহৰ মুখে মুখে প্ৰচলিত আৰু এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মানুহে মৌখিকভাৱে এইবোৰ প্ৰচাৰ চলাই থাকে বা এইবোৰ আগলৈ পাচন কৰে, আগুৱাই দিয়া হয়। অৰ্থাৎ ধৰা আমি আমাৰ মাক দেউতাক বা আমাৰ গ্ৰেণ্ডফাদাৰৰ পৰা ককা আইতাৰ পৰা কিছুমান এনেকুৱা পৌৰাণিক সাধুকথা শুনিছোঁ যিবোৰ আকৌ আমি কি কৰিম, আমাৰ ল'ৰা ছোৱালীবোৰক শুনাম, আমাৰ ল'ৰা ছোৱালীবোৰে আকৌ তেওঁলোকৰ ল'ৰা ছোৱালীক শুনাব। এনেকৈ এই ব্যালাডবোৰ, এনেকুৱা ধৰণৰ গল্পবোৰ মানুহৰ মুখে মুখে প্ৰচলিত হৈ আগুৱাই গৈ থাকে। গতিকে এইটোৱে হ'ল ব্যালাড আৰু আমাৰ এই কবিতাটো এটা ব্যালাড হয়। অ'কে, চ' এতিয়া আমি ষ্টাৰ্ট কৰোঁ। Away, away in the Northland where the hours of the day are few and the nights are so long in winter that they cannot sleep them through. বহু দূৰ নৰ্থলেণ্ডত, অৰ্থাৎ নৰ্থলেণ্ড নামে এখন ঠাইৰ কথা কৈছে। যদি নৰ্থলেণ্ড নামে কোনো ঠাই নাই, তথাপি আমি বুজি পাব লাগিব যে নৰ্থলেণ্ড মানে আচলতে উত্তৰ মেৰুৰ আশে পাশে থকাত কোনো ঠাইৰ বিষয়ে কোৱা হৈছে, য'ত কি হয় with the hours of the day are few, য'ত দিনবোৰ যথেষ্ট চুটি হয়, সৰু হয়, অৰ্থাৎ দিনৰ সময় যথেষ্ট কম, few, and the nights are so long in winter, আৰু ৰাতিবোৰ ইমান দীঘল হয় that they cannot sleep them through, যে তেওঁলোকে শুই পাৰ কৰিব নোৱাৰে, শ্লিপ থ্ৰু কৰিব নোৱাৰে, শুই শুই শেষ কৰিব নোৱাৰে, অৰ্থাৎ তেওঁলোকে টোপনি শেষ হৈ যায় তথাপিও ৰাতি শেষ নহয়। Where they harness the swift reindeer to the sledges when it snows, and the children look like bears' cubs in their funny furry clothes. য'ত মানুহবোৰে, মানে সেই ঠাইৰ মানুহবোৰে, নৰ্থলেণ্ডৰ মানুহবোৰে কি কৰে, when it snows, যেতিয়া তাত বৰফ পৰে তেতিয়া তেওঁলোকে স্লেজ গাড়ী চলায়, অৰ্থাৎ সেই বৰফৰ মাজত চলিবৰ কাৰণে স্লেজ গাড়ী চলায় আৰু স্লেজ গাড়ীবোৰৰ লগত তেওঁলোকে কিহক বান্ধে, চুইফ্ট ৰেইনডিয়াৰ, বৰ বেগাই চলিব পৰা সেই বলগা হৰিণবোৰক বান্ধি লয়। অৰ্থাৎ তেওঁলোকৰ স্লেজ গাড়ীবোৰ টানিবৰ কাৰণে তেওঁলোকে তাত কি ব্যৱহাৰ কৰে, বলগা হৰিণবোৰ ব্যৱহাৰ কৰে। And the children look like bears' cubs in their funny furry clothes. আৰু তাৰ ল'ৰা ছোৱালীবোৰক দেখাত কেনেকুৱা লাগে, তাৰ ল'ৰা ছোৱালীবোৰ দেখাত ভালুকৰ পোৱালিৰ দৰে লাগে, bears' cubs, ভালুকৰ পোৱালিৰ দৰে দেখা যায়। কিয় তেনেকুৱা দেখা যায়? In their funny furry clothes, তেওঁলোকৰ যি ফানি, বৰ ইণ্টাৰেষ্টিং, মজাৰ, আকৰ্ষণীয় ধৰণৰ কাপোৰ তেওঁলোকে পিন্ধে, যিবোৰ ফাৰী মানে নুমাল, যিহেতু ঠাণ্ডা গতিকে যথেষ্ট নুমাল কাপোৰ তেওঁলোকে পিন্ধে। সেই তেওঁলোকৰ আকৰ্ষণীয় নুমাল কাপোৰত তাৰ ল'ৰা ছোৱালীবোৰক দেখাত ভালুকৰ পোৱালিৰ দৰেই দেখি। They tell them a curious story. I don't believe it is true, and yet you may learn a lesson if I tell the tale to you. তেওঁলোকে তেওঁলোকৰ মাজত এটা অদ্ভুত গল্প কয়, অৰ্থাৎ সেই ঠাইৰ মানুহবোৰৰ মাজত এটা বৰ অদ্ভুত ধৰণৰ গল্প প্ৰচলিত আছে, যদিও মোৰ বিশ্বাস নহয় যে গল্পটো সঁচা। অৰ্থাৎ যিজনে কবিতাটি লিখিছে তেওঁ কৈছে যদিও মোৰ নিজৰ বিশ্বাস নহয় যে সেই গল্পটো যিটো তেওঁলোকে কয় এই গল্পটো সঁচা বুলি। And yet you may learn a lesson, কিন্তু তথাপি তুমি তাৰ পৰা এটা
শিক্ষা পাব পাৰিবা, তুমি এটা লেসন পাবা, তাৰ পৰা তুমি এটা জ্ঞান লাভ কৰিবা। ইফ আই টেল দ্য টেল টু ইউ, যদি মই কওঁ, ইফ আই টেল দ্য টেল টু ইউ, গল্পটো তোমাক। টেল, TALE মানে গল্প, কাহিনী, সাধু কথা। যদিও কথাটো অৰ্থাৎ যদিও গল্পটো সঁচা নে মিছা মোৰ সঁচা বুলি বিশ্বাস নহয়, তথাপি মই যদি তোমালোকক গল্পটো কওঁ, তেনেহ'লে তোমালোকে ইয়াৰ পৰা এটা জ্ঞান লাভ কৰিব পাৰিবা। মানে গতিকে এতিয়া মূল গল্পটো আৰম্ভ হ'ব। Once when the good Saint Peter lived in the world below and walked about it preaching just as he did, এই সময়ত যেতিয়া মহান ছেইণ্ট পিটাৰে এই পৃথিৱীত বাস কৰিছিল, ছেইণ্ট পিটাৰ আছিল যীশুখ্ৰীষ্টৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ কৰা এজন সন্যাসী, সাধু বা সন্ত বুলি তোমালোকে ক'ব পাৰা। গতিকে সেই মহান ছেইণ্ট পিটাৰে যেতিয়া এই পৃথিৱীত বাস কৰিছিল আৰু গোটেই পৃথিৱীতেও কি কৰিছিল, ঘূৰি ফুৰিছিল। কি কৰি? প্ৰিচিং, তেওঁ নিজৰ সেই ধৰ্ম প্ৰচাৰ কৰি, ধৰ্মৰ বাণীবোৰ মানুহৰ মাজত কৈ প্ৰচাৰ কৰি তেওঁ ঘূৰি ফুৰিছিল। জাষ্ট এজ ই ডিড, যেনেকুৱা তেওঁ কৰিছিল, আমি সকলোৱে জানো। অৰ্থাৎ এই কথাটো সকলোৱে জানে যে তেখেতে কি কৰিছিল, ধৰ্ম প্ৰচাৰ কৰি ঘূৰি ফুৰিছিল। সেই সময়ৰ কথা। He came to the door of a cottage and traveling round the earth where a little woman was making cakes and baking them on the hearth. এবাৰ তেখেতে অৰ্থাৎ ছেইণ্ট পিটাৰে গোটেই পৃথিৱী এনেকৈ ভ্ৰমণ কৰি কৰি আহি কি পালে, এটা পজা ঘৰ পালে। He came to the door of a cottage, cottage মানে পজা ঘৰ। এবাৰ তেওঁ ঘূৰি ঘূৰি আহি এটা পজা ঘৰ পালে, য'ত where a little woman was making cakes, সেইটো ঘৰত এজনী মহিলাই কি কৰি আছিলে, এজনী চুটি চাপৰ মহিলাই কেক বনাই আছিলে, and baking them on the hearth, আৰু সেইবোৰ জুইত ভাজি আছিলে। মহিলাজনীয়ে কেক বনাই আছিলে আৰু জুইত ভাজি আছিলে। And being faint with fasting, for the day was almost done, he asked her from her store of cakes to give him a single one. আৰু ছেইণ্ট পিটাৰে গোটেই দিনটো নাখাই আছিল, উপবাসে আছিল, সেইকাৰণেতো যথেষ্ট দুৰ্বল হৈ পৰিছিল। For the day was almost done, কাৰণ দিনটো প্ৰায় শেষ হৈ গৈছিল। গোটেই দিন তেওঁ ঘূৰি ফুৰিছে আৰু তেওঁ ফাষ্টিং কৰাৰ কাৰণে, ফাষ্টিং মানে উপবাসে থকা, নাখাই থকাৰ বাবে তেওঁ ফেইণ্ট হৈ গৈছিল, একেবাৰে দুৰ্বল হৈ পৰিছিল। গতিকে তেওঁ কি কৰিলে, হি আস্কড হাৰ, গতিকে তেওঁ সেই মহিলাজনীক ওচৰত খুজিলে, ফ্ৰম হাৰ ষ্ট'ৰ অফ কেকছ টু গিভ হিম এ ছিংগল ওৱান। তাই সেই মহিলাজনীয়ে বহুত কেক বনাইছে, গতিকে তাৰে পৰা এটা কেক ছেইণ্ট পিটাৰক দিবৰ কাৰণে ছেইণ্ট পিটাৰে মহিলাজনীক ক'লে। So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. সেয়েহে মহিলাজনীয়ে কি কৰিলে, এটা বৰ সৰুকৈ কেক বনালে। But as it baking lay, কিন্তু যেতিয়া তাই এইটো ভাজিবৰ কাৰণে ৰাখিলে, she looked at it, তাই কেকটোৰ ফালে চালে, and thought it seemed too large to give away, আৰু তাই ভাবিলে যে কেকটো দেখাত বহুত ডাঙৰ লাগিছে, গতিকে এই কেকটো দিব পৰা নাযাব। Therefore she needed another and still a smaller one, but it looked when she turned it over as large as the first had done. গতিকে তাই এবাৰ আৰু এটা কেক বনালে, অৰ্থাৎ নিট কৰিলে। নিট মানে যেনেকুৱা ধৰা আমি ৰুটি বনাওঁতে কি কৰোঁ, আটা তাৰ লগত পানী মিহলাই যিটো মিক্সাৰ বনাওঁ, হয়নে, সেই প্ৰক্ৰিয়াটোক আমি নিট কৰা বুলি কওঁ। গতিকে তাই আৰু এটা কেক কি কৰিলে, তেনেকৈ ৰেডি কৰিলে, এণ্ড ষ্টিল এ স্মলাৰ ওৱান, আৰু এইবাৰ সেইটো আগতকৈ আৰু সৰুকৈ বনালে। বাট ইট লুকড, কিন্তু এইটো এনেকুৱা লাগিল, ৱেন শ্বি টাৰ্নড ইট অভাৰ, যেতিয়া তেওঁ এফালে ভাজিলে আৰু উল্টাই দিলে ভাজিবৰ কাৰণে, এজ লাৰ্জ এজ দ্য ফাৰ্ষ্ট হেড ডান, এইটো দেখাত প্ৰথমটোৰ সমানেই ডাঙৰ লাগিল। প্ৰথম কেকটো যিমান ডাঙৰ লাগিছিলে সিমানেই ডাঙৰ লাগিল তাইৰ ওচৰত, গতিকে তাই এইটো দিব নোৱাৰে। Then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer, but she couldn't part with that.
গতিকে তাই কি কৰিলে এইবাৰ একেবাৰে সৰুকৈ এটা টুকুৰা ল'লে ডো মানে কি তোমালোকে যেনেকুৱা চিত্ৰত দেখিছা আমি ৰুটি বা তেনেকুৱা বিস্কুট এইবোৰ বনোৱাৰ আগতে পানী মিহলাই ময়দাৰ লগত পানী মিহলাই যিটো কোমল বস্তু তৈয়াৰ কৰোঁ সেইটোক ডো বুলি কোৱা হয় গতিকে তাৰে অলপখিনি তাই একেবাৰে ক্ষুদ্ৰ এটা অংশ তাই ল'লে আৰু সেইটোক একেবাৰে পাতলকৈ সেইটোক বেলিলে সেই ডোটো আৰু তাৰপিছত সেইটোক ভাজিলে কিহৰ দৰে ৱেফাৰৰ দৰে ৱেফাৰ এক ধৰণৰ খাদ্যবস্তু বিস্কুটৰ দৰে যিটো একেবাৰে পাতল হয় গতিকে তেনেকৈ তাই ভাজিলে এইটো একেবাৰে সৰুকৈ বাট শ্বি কুডন্ট পাৰ্ট উইথ ডেট কিন্তু এইটো তাই দিব নোৱাৰিলে এইটো তাইৰ দিয়াৰ কি নহ'ল সাহস নহ'ল অৰ্থাৎ এইটো তাইৰ মনে মনে ডাঙৰ লাগিছে For she said, "My cakes that seem too small when I eat of them myself are yet too large to give away." So she put them on the shelf. গতিকে তাই ক'লে মোৰ কেকবোৰ যিবোৰ বৰ সৰু দেখা যায় when I eat of them myself যেতিয়া সেইবোৰ মই নিজে খাওঁ অৰ্থাৎ মই নিজে খোৱাৰ সময়ত কেকবোৰ মোৰ সৰু লাগে are yet too large to give away কিন্তু যেতিয়া মই সেই কেকবোৰ দিবলৈ যাওঁ বেলেগক দিবলৈ যাওঁ তেতিয়া এইটো বহুত ডাঙৰ লাগে মোৰ ওচৰত ইমান ডাঙৰ লাগে যে মই বেলেগক দিব নোৱাৰোঁ so she put them on the shelf সেয়েহে তাই কি কৰিলে এই কেকটো লৈ পেলাই শেলফত য'ত কেকবোৰ ৰাখিছে বাকীবোৰ তাতে থৈ দিলে Then good Saint Peter grew angry, for he was hungry and faint, and surely such a woman was enough to provoke a saint. তাৰপিছত ছেইণ্ট পিটাৰৰ খং উঠি গ'ল কাৰণ তেওঁ ইতিমধ্যেই ভোকাতুৰ আছিল আৰু বৰ দুৰ্বল হৈ পৰিছিল আৰু এনেকুৱা ধৰণৰ মহিলা এনেকুৱা লোভীয়া মহিলা যিজনীয়ে এটা কেকৰ কাৰণে কেক দিবৰ কাৰণে ইমান কথা চিন্তা কৰি আছে তথাপি দিব পৰা নাই এনেকুৱা মহিলাই ছেইণ্ট পিটাৰৰ দৰে মানুহ এজনৰ তেখেতৰ দৰে সন্ত এজনৰ খং উঠাটো স্বাভাৱিক আছিল গতিকে ছেইণ্ট পিটাৰৰ খং উঠি গ'ল And he said, "You're far too selfish to dwell in a human form, to have both food and shelter, and fire to keep you warm. Now you shall build as the birds do, and shall get your scanty food by boring and boring and boring all day in the hard, dry wood." গতিকে ছেইণ্ট পিটাৰে খঙতে সেই মহিলাজনীক কি কৰিলে অভিশাপ দিলে কি ক'লে ইউ আৰ ফাৰ টু চেলফিছ তুমি ইমান স্বাৰ্থপৰ যে তুমি মানুহ ৰূপত থাকিবৰ যোগ্য নোহোৱা to have both food and shelter and fire to keep you warm আৰু তুমি মানুহ হিচাপে যিবোৰ বস্তু পাই আছা খাদ্য পাই আছা তুমি মানুহ হিচাপে তুমি থাকিবৰ কাৰণে আশ্ৰয় পাইছা আৰু এই ঠাণ্ডাৰ মাজত নিজকে গৰম ৰাখিবৰ কাৰণে জুই পাইছা কিন্তু তুমি তথাপি এইবোৰ কাৰো লগত ভাগ কৰিব নিবিচৰা তুমি কাকো সহায় কৰিব নিবিচৰা ইমান সুযোগ সুবিধা তোমাক ঈশ্বৰে দিয়া সত্ত্বেও তুমি কিন্তু যথেষ্ট স্বাৰ্থপৰ গতিকে তুমি এই মানুহ ৰূপত থাকিবৰ যোগ্য নোহোৱা নাও এতিয়াৰ পৰা ইউ শ্যাল বিল্ড এজ দ্য বাৰ্ডছ ডু এতিয়াৰ পৰা তুমি চৰাই যেনেকৈ সাজে তেনেকৈ সাজিব লাগিব বা and shall get your scanty food আৰু তুমি খাদ্য পাবা একেবাৰে কম পৰিমাণে স্কেন্টি মানে ভেৰি লিটল বৰ কম পৰিমাণে তুমি খাদ্য পাবা যেনেকুৱা চৰায়ে পায় by boring and boring and boring all day in the hard dry wood আৰু তুমি কি কৰিব লাগিব তুমি গোটেই দিনটো হাবিত সেই শুকান কাঠৰ মাজত কি কৰি থাকিব লাগিব ফুটা কৰি থাকিব লাগিব হয়নে গোটেই দিনটো সেই কাঠবোৰ ফুটা কৰি 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 তাৰপিছত তুমি নিজৰ কাৰণে আশ্ৰয় পাবা আৰু অলপ চৰাইৰ দৰে চৰাই যিখিনি খাদ্য পায় তুমিও সেইখিনি খাদ্য পাবা গতিকে এনেকৈ কৈ ছেইণ্ট পিটাৰে সেই মহিলাজনীক অভিশাপ দিলে Then up she went through the chimney, never speaking a word, and out of the top flew a woodpecker, for she was changed to a bird. গতিকে ছেইণ্ট পিটাৰে অভিশাপ দিয়াৰ লগে লগেই কি হ'ল এই মহিলাজনী এটা শব্দও ক'ব নোৱাৰিলে তাই
চিমনিয়েদি বাহিৰলৈ ওলাই গ'ল চিমনি কি সাধাৰণতে ঘৰবোৰত যেনেকুৱা তোমালোকে চিত্ৰত দেখিছা ঘৰবোৰৰ পৰা ধোঁৱা ওলাই যাবৰ কাৰণে অলপ জাগা ৰাখা হয় ছালৰ ওপৰত এইটোক আমি চিমনি বুলি কওঁ যেনেকুৱা তোমালোকে এই বিস্কুট বনোৱা বেকাৰীবোৰত দেখা ধোঁৱা ওলাবৰ কাৰণে জাগা সেইটোক চিমনি বুলি কয় গতিকে সেই চিমনিয়েদি সেই মহিলাজনী ওলাই গ'ল সেন্ট পিটাৰে অভিশাপ কৰাৰ লগে লগে এণ্ড আউট অফ দ্য টপ ফ্লু উড পেকাৰ আৰু সেই ওপৰৰ পৰা যেটো ওলাই গ'ল সেইটো কি ওলাই গ'ল এটা বাঢ়ৈ টুকা চৰাই ওলাই গ'ল হয়নে এই কাঠ ফুটা কৰা যে চৰাই আছে বাঢ়ৈ টুকা সেই চৰাই হৈ ওলাই গ'ল তাই ফৰ शी वाज চেঞ্জ টু এ বাৰ্ড কাৰণ তাই এটা চৰাইলৈ ৰূপান্তৰিত হৈ গ'ল অৰ্থাৎ সেন্ট পিটাৰে অভিশাপ দিয়াৰ লগে লগে তাই এটা চৰাই হৈ গ'ল আৰু চৰাই হৈ তাই সেই চিমনিয়েদি ওলাই বাহিৰলৈ উৰি গুচি গ'ল She had a scarlet cap on her head and that was left the same but all the rest of her clothes were burned black as a coal in the flame তাই যেতিয়া ঘৰৰ ভিতৰত আছিল তেতিয়া তাইৰ মূৰত এটা কি আছিল উজ্জ্বল ৰঙা ৰঙৰ টুপি আছিল তাইৰ মূৰত and that was left the same আৰু সেই টুপিটো তেনেকৈ তাইৰ মূৰত থাকি গ'ল অৰ্থাৎ তাই চৰাই হোৱাৰ পিছতো সেই টুপিটো তেনেকৈ মূৰত থাকি গ'ল যেনেকৈ তোমালোকে এই পিকচাৰত দেখিছা এই বাঢ়ৈ টুকা চৰাইটোৰ মূৰত এই ৰঙা কালাৰৰ টুপিৰ দৰে আছে but all the rest of her clothes were burned black as a coal in the flame কিন্তু তাইৰ গাত যিবোৰ বডিত বাকি যিবোৰ কাপোৰ আছিল সেই গোটেই কাপোৰবোৰ একেবাৰে পুৰি কলা হৈ গ'ল যেনেকৈ জুইত পুৰি কয়লাৰ কালাৰ হৈ যায় হয়নে কলা হৈ যায় তেনেকৈ তাইৰ গোটেই গাৰ কাপোৰবোৰ পুৰি কলা হৈ গ'ল আৰু সেইকাৰণে এই বাঢ়ৈ টুকা চৰাইৰ বডিটো দেখাত কলা And every country schoolboy has seen her in the wood where she lives in the trees till this very day boring for food schoolboy মানে স্কুলত পঢ়া ল'ৰা ছোৱালী কান্ট্ৰি মানে সাধাৰণতে দেশ কিন্তু ইয়াতে কান্ট্ৰিৰ আৰু এটা অৰ্থ হ'ল গাঁও বুলি ক'ব পাৰোঁ আমি অৰ্থাৎ গাঁৱৰ সকলো ল'ৰা ছোৱালীয়ে has seen her in the wood হাবিত কিন্তু তাইক দেখিছে অৰ্থাৎ এই যে মহিলাজনী চৰাই হৈ গৈছে এইটো এই তাইক কিন্তু হাবিত এই স্কুলীয়া ল'ৰা ছোৱালীবোৰে দেখে where she lives in the trees till this very day আজিলৈকে তাই সেই হাবিত কি কৰে গছত থাকে বাস কৰে boring for food আৰু খাদ্যৰ কাৰণে তাই সদায় কি কৰি থাকে সেই হাবিত কাঠবোৰ ফুটা কৰি থাকে অৰ্থাৎ হাবিত যেতিয়া ল'ৰা ছোৱালীবোৰে দেখে তাইক তেতিয়া ডাঙৰবোৰে এই গল্পটো ল'ৰা ছোৱালীবোৰক কয় যে এইটো আচলতে এজনী মহিলা আছিল যিজনে অভিশাপ পাই চৰাই হৈ গৈছে আশা কৰোঁ কবিতাটি তোমালোকে বুজি পাইছা গতিকে কবিতাটিৰ পৰা আমি এটা কি লেসন পাওঁ কি এটা শিক্ষা পাওঁ যে we should not be very greedy or selfish আমি বেছি লোভী আৰু selfish হ'ব নালাগে we should try to help other people আমি আন মানুহক সহায় কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে যিমানখিনি পৰা যায়